हायुङारि मानास हाग्रामायाव दावबायारिफोरनि गोसोखौ मुहि होनो हानायनि मोनसे नुथायानो जादों मैदेर थुखैनाय। मानास हाग्रामायाव मैदेर थुखैनाय, मैदेरनो आदार जाहोनाय, मैदेरजों लोगोसे गेलेनायनि नुथायफ्रा दावबायारिफोरखौ गोसो मुहि होदों। थारैनो नैबे भिडिअ'आव नुनाय फिसा फिसा मैदेरा बिमाजों गेलेनायनि अनगायैबो आदार जाहोनाय नुथाया नोंथांखौबो सोमोनांहोगोन। बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां। মানাস ৰাষ্ট্ৰীয় উদ্যান অন্যতম এটা কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে। বৰ্তমান এক্টিভিটিছ হিচাপে হাতীৰ গা ধোৱা পৰিৱেশ এটা দেখিবলৈ পাইছে পৰ্যটকসকলে, আৰু সেইটোৰ কাৰণে মানাসতো বৰ্তমানো পৰ্যটকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু গা ধোৱা লগতে হাতীৰ খাদ্য যোগান ধৰা বা খুৱাওৱা, সেই এটা এক্টিভিটিছ এটা ভাল চলি আছে। আৰু এই সময়ত হাতীক যে মাহুতসকলে কেনেকুৱা ধৰণে যতন কৰে, তেওঁলোকৰ মানে এক্টিভিটিছ কেনেকুৱা, তেওঁলোকে কেনেকুৱা ধৰণে তেওঁলোকক মানে পৰ্যটকৰ লগত মানে চিনাকি কৰি দিয়ে, সেই এটা ভাল এটা পৰিৱেশ হৈ তুলিছে। তো আমি মানাসত অহা প্ৰতিটো পৰ্যটকে মানে এই এটা কেন্দ্ৰবিন্দু হিচাপে তেওঁলোকে দেখাবলৈ পাইছে। আৰু আশাবাদী আগন্তুক দিনত এই পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি হ'ব। আৰু মানাসত যিসকল পৰ্যটক আহিছে তেওঁলোকে নিশ্চয় হাতীৰ যোনটো নেকি গা ধোৱা পৰিৱেশ বা তেওঁলোকৰ মানে যোনটো এক্টিভিটিছ, সেইটো চাই নিশ্চয় আনন্দিত হৈছে বুলি আমি আশাবাদী।